নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। চ' ইণ্ডিয়ান জব চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম কৰিছোঁ। আজি আমি কেইটামান গীতি কবি তথা সাহিত্য কবি, গীতি কবিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কবিসকলৰ নাম আমি ডিছকাশ্যন কৰিম আৰু তেখেতসকলক কি নামেৰে জনা যায় সেইবোৰ ডিছকাশ্যন কৰিম। তো পোনপ্ৰথমৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে আমাক বিহগী কবি। বিহগী কবি হিচাপে কাক কোৱা হয়? আমি এইমাত্ৰ গম পালোঁ ৰঘুনাথ চৌধুৰী। হয়তো আপোনালোকে জানে বিহগী কবি কাক কোৱা হয়। ৰঘুনাথ চৌধুৰীক বিহগী কবি হিচাপে জনা যায়। তাৰ পিছৰ কুৱেশ্যনটো আছিলে প্ৰতিমাৰ কবি। প্ৰতিমাৰ কবি হিচাপে কোন কবিক জনা যায়? এইসকল উপাধি এইকাৰণে দিয়া হয় যাতে তেওঁলোকৰ বিভিন্ন গ্ৰন্থকাৰ তথা সাহিত্যত সিহঁতৰ ৰস আছে আৰু তেখেতসকলৰ জ্ঞানৰ ওপৰত ভিত্তি কৰিহে তেখেতসকলক এইবোৰ উপাধি দিয়া হৈছিলে। তো ছেকেণ্ড কুৱেশ্যনটো আছিলে প্ৰতিমাৰ কবি বুলি কাক কোৱা হয়? প্ৰতিমাৰ কবি হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ কবি হিচাপে জনা যায়। তো তৃতীয় কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ। তৃতীয় কুৱেশ্যনটো আছিলে গীতি কবি। তো গীতি কবি হিচাপে কোনজন কবিক আমি ক'ব পাৰি? তো গীতি কবি হিচাপে আমি পাৰ্বতী প্ৰসাদ বৰুৱাক তেখেতক গীতি কবি হিচাপে জনা যায় তথা তেখেতে গোটেই অসমখনতে খ্যাতিমান হৈ আছে গীতি কবি হিচাপে। আৰু তাৰ চতুৰ্থ কুৱেশ্যনটো আছে বকুল ফুলৰ কবি। হয়তো আপোনালোকে এই ৱৰ্ডটো ৰেয়াৰ বুলি শুনিছে, ৰেয়াৰলি শুনিছে চাগে। বকুল ফুলৰ কবি হিচাপে আনন্দ চন্দ্ৰ বৰুৱাক বকুল ফুলৰ কবি হিচাপে জনা যায়। আৰু তাৰপিছৰ যোনটো কুৱেশ্যন পেপাৰ আছিলে তাৰ মই কেইটামান ইম্পৰ্টেণ্ট জব এক্সামৰ পৰা এইবোৰ কুৱেশ্যন পেপাৰ ডিছকাশ্যন কৰি তাৰ পৰা আপোনালোকৰ কাৰণে কালেক্ট কৰি আনিছোঁ। আৰু তাৰপিছৰ কুৱেশ্যনটো আছে অগ্নিকবি। এইটো বহুতেই ইম্পৰ্টেণ্ট, খুবেই প্ৰয়োজনীয়। বিভিন্ন ধৰণৰ গ্ৰেড 4ৰ পৰা আৰম্ভ কৰি গ্ৰেড 3 আৰু টেকনিকেল এক্সামতো অগ্নিকবি হিচাপে আহিছিলে। কাক জনা যায়? তো কুৱেশ্যন আহিছিলে কমলাকান্ত ভট্টাচাৰ্য। মোৰ এইটো লিখাত অসমীয়া ভট্টাচাৰ্য স্পেলিংটো লিখাত অলপ প্ৰব্লেম হৈছিলে, সেইকাৰণে ইংলিছত লিখি দিছোঁ। আপোনালোকে খুবেই গম পাব চাগে কমলাকান্ত ভট্টাচাৰ্য। আৰু কিছুমান ক্ষেত্ৰত এনেকুৱা আহিছে যে আনন্দ চন্দ্ৰ বৰুৱা কি কবি হিচাপে জনা যায়, এনেকুৱা আহি যাব পাৰে। তো আপোনালোকে গম পাব, জানিব লাগিব যে আনন্দ চন্দ্ৰ বৰুৱাক বকুল ফুলৰ কবি হিচাপে জনা যায় বা পাৰ্বতী প্ৰসাদ বৰুৱাক কি কবি হিচাপে জনা যায়। তো আমি জানিব লাগিব যে পাৰ্বতী প্ৰসাদ বৰুৱাক গীতি কবি হিচাপে জনা যায়। এনেধৰণৰ কুৱেশ্যন পেপাৰ আহিব পাৰে। চন্দ্ৰকুমাৰ আগৰৱালা কি কবি হিচাপে জনা যায়, এনেকুৱা আহিব পাৰে। আপোনালোকে দুটাই মনত ৰাখিব, প্ৰতিমাৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা। এইকাৰণে আপোনালোকে এটা চাৰ্ট বনাই ল'ব। চাৰ্টত সেই কবিবোৰৰ নাম ধুনীয়াকৈ লিখি ল'ব, তেতিয়া আপোনালোকৰ জানিবলৈ সুবিধা হ'ব। আৰু গ্ৰেড 3 গ্ৰেড 4ৰ পৰা আৰম্ভ কৰি বিভিন্ন কম্পাৰেটিভ এক্সামৰ কাৰণে এইবোৰ খুবেই প্ৰয়োজনীয় ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু আপোনালোকে যদি ভালকৈ এইবোৰ মনত ৰাখে আপোনালোকৰ জীৱনলৈ সাফল্য আহিব আৰু কোনোৱেই আপোনালোকৰ ৰাখিব নোৱাৰিব যাতে আপুনি ক্ৰেক কৰিবই 100% চিয়'ৰ। ধন্যবাদ। আশা কৰোঁ সকলোকে ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব বাটনটো মাৰি দিব। মোৰ নতুন চেনেল হয় এইটো। আশা কৰোঁ সকলোকে ভালেই লাগিছে। বাকীবোৰ মই ডিছকাশ্যন কৰিম। এতিয়াৰ পৰা মই আৰম্ভ কৰিছোঁ বিভিন্ন ধৰণৰ টেকনিকেল আৰু যোনটো ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হৈ আছে তাৰ ওপৰত বিভিন্ন কুৱেশ্যন পেপাৰ আপোনালোকৰ ওচৰত মই ডিছকাশ্যন কৰিম। থেংক ইউ, ধন্যবাদ।